Hello friends, welcome to my YouTube channel. আকৌ এবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বহু দিনে হ'ল ভিডিঅ' মই দিয়া নাই, সাগে 2 সপ্তাহৰ বেছিয়ে হ'ল ভিডিঅ' দিব হোৱাই নাই। সাধাৰণতে সপ্তাহত এটা হ'লেও দিবলৈ চেষ্টা কৰোঁ। সকলোৱে জানেই বিয়াৰ পিছত সাংসাৰিক জীৱনত ব্যস্ততা, দায়িত্ব, কৰ্তব্য বাঢ়ি যায়। আৰু লগতে সৰু বাচ্চা থাকিলেতো ক'বই নালাগে, তেনেকেও ব্যস্ততা বাঢ়ি যায়। তেনেকুৱা খেলিমেলিৰ মাজতে মই ভিডিঅ' দিব পাৰাই নাই বুলি ক'ব লাগিব। আচলতে ভিডিঅ' কৰি থোৱা আছে, কিন্তু মানে কি এডিট কৰি তেনেকৈ দিব হোৱাই নাই মোৰ। আৰু সেনেকৈ ভাবিছোঁ ভিডিঅ' দিব লাগিব বুলি। আজি ভিডিঅ' এটা কৰিম বুলি মোবাইলটো লৈছোঁ হাতত, নাই ভিডিঅ' এটা কৰিবই লাগিব তেনেকৈ। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, প্ৰথমতে এটা বস্তু দেখুৱাওঁ। এডাল হৈছে জবা ফুল, মানে সপেহীয়া জবা। একপেহীয়া জবা নহয়, সপাহীৰ ৰঙা জবা। কিন্তু কেইদিনমানৰ পৰা এই গছডালত এইটো দেখাই দিছোঁ মই, এইটো সপেহীয়া জবা। এইটো মৰহি গৈছে, কিন্তু ইয়াৰ ওচৰতে দেখিছে একপেহীয়া জবা এটা ফুলিছে, জবা ফুল এটা ফুলিছে। কেইদিনমান আগতে ইয়াতেও ফুলিছিলে, কিন্তু সেইটো পিছদিনাখন মই ভাবি আছিলোঁ ভিডিঅ' কৰিম, কিন্তু মানে কি পিছদিনাখনলৈ মৰহিয়ে গ'ল, মই কৰিবই নহ'ল ভিডিঅ'। তাৰপিছত এইটো চাওক, সপেহীয়া জবা ফুলৰ গছত একপাহী জবা ফুলিছে। ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকক দেখুৱাওঁ। দেখুৱালোঁ। আৰু এতিয়া বলক আৰু এটা আছে বস্তু, যিটো বস্তুৰ বিষয়ে মই আজি ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, কৰা নাই। এইটো বস্তু আপোনালোকক দেখুৱাই লওঁ আগতে, কি বস্তুৰ ভিডিঅ' বনাম, কি বনাম গোটেইখিনি। মানে বস্তিত আহিছোঁ আৰু এইডাল হৈছে চিকু গছ, দেখিছেনে? এয়া চিকু লাগিছে, সৰু সৰু। এইডাল হৈছে চিকু গছ, চিকু ফল। গছডাল বাৰু আগতে আপোনালোকক ভালদৰে দেখুৱাই লওঁ। ডাঙৰ ডাঙৰ আছিলে চিকু, এতিয়া প্ৰায় শেষেই হ'ল, পকি সৰিয়ে গ'ল। কিন্তু ওপৰত অকণমান আছে, কেইটামান আছে। মই আগফালৰ পৰা আপোনালোকক আগতে দেখুৱাই লওঁ গছডাল। চিকু হৈছে এবিধ অতি মিঠা ফল, অতি কোমল আৰু এবিধ মিঠা ফল। চিকুৰ বিষয়ে হয়তো বহুতে জানে আৰু হয়তো বহুতে নাজানেও। আৰু অসমত ইয়াৰ ব্যৱসায়িক খেতি নহয়, হয়তো কিছুমান ঠাইত আছে, নোহোৱা নহয়, কিন্তু অসমত ইয়াৰ ব্যৱসায়িক খেতি নহয়। আৰু অসমত হয়তো কম পৰিমাণে দেখা পোৱা যায়। মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, এইবিলাক জেগাত ইয়াৰ ব্যৱসায়িক খেতি হয়। মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক এইবিলাক জেগাত ইয়াৰ ব্যৱসায়িক খেতি হয়। লগতে ইয়াক চাপতা বুলিও কয় কিছুমান ঠাইত, তাৰপিছতে চপাটো বুলিও কয়, চিকু বুলি কয়, লগতে নোজবেৰী বুলি কয়, তাৰপিছতে আৰু চাপদিলা বুলিও কয়। ফলত ভিটামিন আৰু মিনাৰেল বহুত পৰিমাণে আছে। ভিটামিন এ আছে, ভিটামিন বি আছে, আৰু সেইকাৰণে আমাৰ চকুৰ কাৰণে, আমাৰ স্কিনৰ কাৰণে, আমাৰ চুলিৰ কাৰণে অতিয়েই ভাল। এইবিধ ফলত এণ্টি অক্সিডেণ্ট পোৱা যায়, তাৰপিছতে গ্লুক'জ বহুত পৰিমাণে থাকে। আৰু যিবিলাকে ৰেগুলাৰ এক্সাৰচাইজ কৰে তেওঁলোকৰ বাবে এইবিধ ফল অতি ভাল। আৰু সাধাৰণতে কয় ভোজনৰ পিছত চিকু ফল খাব লাগে, তেনেকৈ কয়, তেতিয়াহ'লে ভাল বুলি কয়। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণেও এইবিধ ফল অতি ভাল। ইয়াতে 71% পানী থাকে, কাৰ্বহাইড্ৰেট, শৰ্কৰা,
শৰ্কৰা তাৰপিছতে প্ৰ'টিন বহুত বেছি পৰিমাণে পোৱা যায় চ' আমাৰ কাৰণে অতি এবিধ ভাল ফল আৰু এক্সপাৰ্টবিলাকে বিশ্বাস কৰে বা এক্সপাৰ্টবিলাকৰ মতে যে কেঞ্চাৰ বেমাৰ হোৱাৰ ক্ষেত্ৰত বা কেঞ্চাৰ বেমাৰ হোৱাৰ ক্ষেত্ৰত এই চিকু ফলে বাধা দিয়ে মানে কেঞ্চাৰ বেমাৰ নহ'বৰ কাৰণে এই চিকু ফলে সহায় কৰে মানে এই চিকু ফল যদি খায় তেতিয়াহ'লে কেঞ্চাৰ বেমাৰ নোহোৱাৰ ক্ষেত্ৰতো ই সহায় কৰিব পাৰে বুলি বিভিন্ন এক্সপাৰ্ট বা চাইণ্টিষ্টবিলাকে তেনেকৈ কয় আৰু বিভিন্ন ঔষধো বনোৱা হয় এইবিধ চিকু ফলৰ জৰিয়তে তাৰপিছতে কিছুমান আছে ধৰক বছৰত এবাৰেই লাগে আৰু আজিকালিতো বজাৰত গোটেই বছৰতে প্ৰতি মাহত বা প্ৰত্যেক সময়তে আজিকালি ফল মূলবিলাক পোৱাই যায় তেনেদৰে চিকুও পোৱা যায় কিন্তু আমাৰ এডাল চিকু বছৰত দুবাৰকৈ লাগে এতিয়া জুন জুলাইত এবাৰ পকিলে মই দেখাইছোঁ জুন জুলাই এবাৰ পকিলে চ' জুন জুলাইত পকিলে এতিয়া আকৌ সৰু সৰু হৈ লাগি আহিছে দেখাইছোঁ আৰু এতিয়া গৈ আকৌ জানুৱাৰী ফেব্ৰুৱাৰীত খাব পৰা হ'বগৈ আৰু এটা সঁচা কথা কওঁ ময়ো ভাল পোৱা নাছিলোঁ চিকু ফল আগতে খোৱাই নাছিলোঁ কিন্তু সকলোৱে কয় খাব লাগে আমাৰ ঘৰত কয় যে খাব লাগে ভাল লাগে অতি মিঠা হয় অতি মিঠা তেনেকৈ মুখখন একদম কিবা লাগি যায় তেনেকৈ খোৱাও নাছিলোঁ ইমান ভাল লগা নাছিল কিন্তু সকলোৱে কয় যে ভাল তেতিয়া ভাবিলোঁ কিনো চিকু বুলি এদিন মই চালোঁ মানে চিকুৰ বিষয়ে আৰু যেতিয়া গোটেইখিনি বস্তু ডিটেইলছ গম পালোঁ চিকুৰ বিষয়ে তেতিয়া মোৰো ভাল লগা হৈ গ'ল মানে খাব লগা এবিধ যে ফল তেতিয়াৰ পৰা মই খোৱা কৰিছোঁ মোৰো ভাল লগা হৈছে কিন্তু আমাৰ ইয়াতে তেনেকুৱাকৈ নাই হয়তো আমাৰ এইখিনিত আমাৰ ঘৰতে আছে চিকু এতিয়া একেবাৰে সৰু সৰু হৈ আছে ডাঙৰ হ'ব দেখিছে আপোনালোকে মই ভালদৰে দেখাই দিছোঁ কিমান ডাঙৰ হয় আৰু চিকুৰ এটা কি চিকুৰ যিটো ফল মানে ভালদৰে গছত পকে সেই ফলটো সাধাৰণতে তেনেদৰে খাব পোৱা নাযায় কাৰণ গছত যিটো ভালদৰে পকে সেয়া চৰাই চিৰিকটিয়ে খায় বিভিন্ন চৰাই কেৰ্কেটুৱা আদিয়ে খাই গছতে শেষ কৰি দিয়ে সেইকাৰণে চিকু আগতীয়াকৈ যেতিয়া চিকু পুৰঠ হয় বা পৰিণত হয় তেতিয়া পাৰি থৈ উঠি পকাই তেনেদৰে খায় মানুহে তেনেদৰে খাব পাৰি আৰু যিবিলাকে ধৰক বজাৰত যিবিলাক বেচে তেওঁলোকেও তেনেকুৱাই আগতে পুৰঠ হোৱাৰ পিছত পৰিণত হোৱাৰ পিছত পাৰি তেনেকৈ বিক্ৰী কৰে তাৰপিছত থৈ পেলাই যেতিয়া পকে তেতিয়া খায় কিন্তু ইয়াৰ এটা ছিষ্টেম আছে কি আঠা এটা ওলায় বগা আঠা এটা ওলায় পাৰিলে এই বস্তুটো ধ্যান ৰাখিব লাগে যে ধৰক এতিয়া হয়তো ওলাব নে নোলায় মই নাজানো দেখাই আছোঁ আপোনালোকক ওলাইছে অকণমান এয়া দেখিছেনে অকণমান আঠা এটা ওলাইছে বগা আৰু তেনেদৰে চাব লাগে যিটো চিকুৰ তেনেদৰে সানি চালে বা টিপি চালে যদি আঠাটো ওলায় সেই আঠাটো ওলোৱা মানে সেই চিকুটো পুৰঠ হোৱা নাই আৰু যিটো চিকুৰ তেনেদৰে সানি চালে সেই বগা আঠাটো নোলায় মানে কি সেই চিকুটো বা সেই ফলটো দুদিন বা এদিন পিছত পকিব চ' তেনেদৰে চিকু আৰু দেখিলে গমেই পায় কোনটো চিকু ডাঙৰ বা পকিব হৈছে হোৱা নাই ত' তেনেদৰে পাৰি থৈ খাব লাগে কিন্তু গছত যিটো চিকু পকে মানে চৰায়ে যিটো খাই বা পেলাই থৈ যায় বা সেই চিকুটোৰ মিঠাটো বহুত বেলেগ বা সেই চিকুটোৰ সোৱাদেই বেলেগ হয় খাই সেইটো বেছিভাগে ভাল লাগে চিকুৰ বিষয়ে বহুত কথা ক'লোঁ মই বহুত নাজানো কিন্তু এইখিনি মই এইকাৰণে ক'লোঁ আচলতে সঁচাকৈ এবিধ পুষ্টিকৰ এবিধ ফল খাব লগা এবিধ ফল আৰু এইখিনি কথা মই জানিছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ শ্বেয়াৰ কৰিলে আপোনালোকৰো সুবিধা হ'ব বুলি শ্বেয়াৰ কৰিলোঁ আৰু এই চিকু এতিয়া মেইন কথালৈ আহোঁ এই চিকু ফলৰ আজি মই এটা মিল্কশ্বেক বনাম চিকুৰে এটা মিল্কশ্বেক বনাম টেষ্টি এটা মিল্কশ্বেক বনাম চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কেনেকৈনো বনাওঁ মিল্কশ্বেকটো তেতিয়াহ'লে বলক কেনেকৈ বনাওঁ সেইখিনি গোটেইখিনি আপোনালোকক দেখুৱাম মই পকা চিকু 4টা লৈছোঁ ভালদৰে ধুই চাফা কৰি লৈছোঁ
চিকু মই 4টাই লৈছোঁ কাৰণ মই এগিলাছে মিল্কশ্বেক বনাম 2 গিলাচ 3 গিলাচ বনালে বেছি চিকুৰ প্ৰয়োজন হ'ল হয় যেহেতু মই এগিলাছে বনাম সো 4টাই লৈছোঁ চিকু কেইটা বাকলাই সৰু সৰুকৈ কাটি লম আৰু এয়া মই গুটি কেইটা উলিয়াই লৈছোঁ প্ৰথমতে মিক্সাৰ জাৰ এটাত মই চিকুখিনি দি লম আৰু দুটা খেজুৰ লৈছোঁ দুটা বাদাম লৈছোঁ আৰু দুটা কাজু লৈছোঁ চেনি দিম মই 3 চামুচ যেহেতুকে চিকু মিঠা সেই কাৰণে মই 3 চামুচে ব্যৱহাৰ কৰিছোঁ বেছিকৈ ব্যৱহাৰ কৰিব পাৰে এতিয়া মই ইয়াতে এড কৰিম গাখীৰ মই প্ৰথমতে কমকৈ দিছোঁ এতিয়া ঢাকনিখন মাৰি 2 মিনিট সময়ৰ কাৰণে এখিনি মই ভালদৰে মিক্স হ'বলৈ দিম এয়া চাওক ধুনীয়াকৈ মিহি হৈ গৈছে প্ৰথমতে মই কমকৈ গাখীৰ দি গুটেইখিনি বস্তু ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া ইয়াতে মই আকৌ আধা গিলাচ গাখীৰ এড কৰিম আৰু কিছু সময়ৰ কাৰণে আকৌ ভালদৰে এখিনি মিক্স হ'বলৈ দিম এয়া চাওক আমাৰ চিকুৰ মিল্কশ্বেক ৰেডি হৈ গ'ল আৰু এয়া ধুনীয়া গোটা হৈছে বন্ধুসকল আপোনালোকে যদি চিকুৰ মিল্কশ্বেক এনেদৰে খোৱা নাই ট্ৰাই কৰি চাব পাৰে সঁচাকৈয়ে খাবলৈ ভাল লাগে খুবেই সোৱাদ হয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে অতি উপকাৰী এই চিকু বা চিকুৰ মিল্কশ্বেক আৰু যদি আপোনালোকৰ চৰ্দি জ্বৰ কাহ তেনেকুৱা হৈ থাকে সেই অৱস্থাত যদি চিকু বা চিকুৰ মিল্কশ্বেক বনাই খাই বহুতখিনি সকাহ পোৱা যায় বন্ধুসকল ভিডিওটো চাই যদি ভাল পায় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে